বিক্ষোভ বুলি ক'লে হ'ল এই দুজোপা বৃক্ষ আমি ৰোপণ কৰিলোঁ মৰিগাঁও কলেজৰ দিৱস উপলক্ষে। মই অফিচলৈ আহি আজি অফিচৰ সতীৰ্থসকলৰ লগত দুই এটা গছপুলি ৰোপণ কৰিম বুলি সিদ্ধান্ত ল'লোঁ আৰু মোৰ সতীৰ্থসকল ইতিমধ্যে মোৰ আশে পাশে আছে, তেওঁলোকক ইতিমধ্যে কথা পাতিছে আৰু সেয়া লগতে ছিকিউৰিটি পাৰ্চনো আছে। ইয়াতে আমাৰ ক'ভিড-19ৰ কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈ আছে মৰিগাঁও কলেজ। তো এতিয়া আমি অলপ পিছতে এই বিশেষ বৃক্ষৰোপণ কাৰ্যসূচীটোলৈ আগবাঢ়িম। যিহেতু বিশ্বৰ পৰিৱেশ আপোনালোকে গমেই পাইছে, দিনক দিনে বাঢ়ি অহা উদ্যোগ, কল কাৰখানা, গাড়ী মটৰে গোটেই পৰিৱেশটো বিনষ্ট কৰি তুলিছে। গতিকে এই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমি গছপুলি প্ৰত্যেকে যদি এটাকৈ গছপুলি ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে বিশ্বৰ এই মানৱ জাতিৰ কাৰণে এটা ডাঙৰ উপকাৰ হ'ব। তাকেই লক্ষ্য কাৰ্যগত কৰি আমি অলপ পিছতে বৃক্ষৰোপণ কাৰ্যসূচীটো আৰম্ভ কৰিম। মানে গছপুলি কেইটামান ৰুম বুলি ভাবিছিলোঁ। বেগাৰ মেজিক ভজা গছ আৰু ইফালে জলফাই দুটা পুলি লৈ আহিছোঁ, লগাব লাগে। দেখাত কিন্তু ভজাডালকে জলফাই নিচিনা দেখে, তাকে লৈ আহিছিলোঁ প্ৰথম। পিছতহে গম পালোঁ এডাল ভজা এডাল জলফাই। আমাৰ মৰিগাঁও কলেজৰ অফিচৰ ফালৰ পৰা এইটো বৃক্ষৰোপণ আমি এটা কাৰ্যসূচী ৰাখিছোঁ আৰু আমাৰ সতীৰ্থসকল ইতিমধ্যে দেখিছে আপোনালোকে। তেওঁ বাইকখন এইখিনিতে থ'ব, 2 মিনিট আমাৰ লগত থাকিব আৰু আমি এই ৱালৰ কিনাৰতে এই দুটা পুলি আমি ৰুম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আহকচোন আপোনালোকে চাব। পালি আছোঁ হ'ব। এইটো এইখিনি ৰুম লগতে দিম। অলপ দি যাব ন। আচ্ছা, এইটো আমি মানে আমাৰ ইয়াতে যিহেতু আমি অফিচলৈ আহিছিলোঁ, অফিচত আমাৰ ইয়াত মানে অসুবিধা, এই কোৰ কটাৰীবিলাকৰ অসুবিধা। গতিকে আমি নিজে হাতে গোটেইখিনি কৰিব লগা হৈছে। ধুই দিম, চেনিটাইজাৰ আছে পাৰ্থৰ লগত আৰু ইফালে এওঁ তাতো আছে চেনিটাইজাৰ। মই গতিকে মুক্ত, চিন্তা কৰিবলগীয়া নাই। এইটো খাল কৰি দিব, গোবৰ দিব লাগিব ইয়াত। আমি দিম, পিছত দিম গোবৰটো আনি। এইটো হ'ব বিক্ষোভ বুলি ক'লে হ'ল এই দুজোপা বৃক্ষ আমি ৰোপণ কৰিলোঁ মৰিগাঁও কলেজৰ সতীৰ্থবৃন্দ হৈ। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এই দুটা পুলি আমি ৰোপণ কৰিছোঁ, এটা ইয়াত আৰু এটা গাইজ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। একদম মানে ভিডিঅ' শেষলৈকে ইণ্টাৰেষ্টিং আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ইনফৰমেশ্যন আপোনালোকৰ ইনবক্সত প্ৰথমতেই পায়। থেংক ইউ। Sorry, it's DJ.